হেল্ল' বন্ধুসকল, আজিৰ এই নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে এই মানুহজনক আগতে দেখিছিলেনে, যিজন মানুহৰ ডিঙিটো সম্পূৰ্ণ উল্টা? আৰু আপুনি জানেনে গ্ৰহণৰ সময়ত আপোনালোকক কিয় খাদ্য খাবলৈ সকলোৱে মানা কৰে? এনেকুৱা 10টা ইণ্টাৰেষ্টিং ফেক্টৰ বাবে ভিডিঅ'টো সম্পূৰ্ণ চাব। যিবিলাক প্লাষ্টিকৰ বটলত আমি পানী সংগ্ৰহ কৰোঁ, আমি সকলোৱে গম পাওঁ সেই প্লাষ্টিকৰ বটলবোৰ পৰিৱেশৰ বাবে বহুতো বেয়া হয়। কিন্তু আপুনি জানেনে কেইদিনমান আগত এটা বৈজ্ঞানিকৰ দলে পানী সংগ্ৰহ কৰা এটা এনেকুৱা পদ্ধতি উলিয়াইছে যিয়ে হয়তো পৰিৱেশ ভাল কৰাত আমাক বহুতো সহায় কৰিব। এই আৱিষ্কাৰটো হৈছে ৱাটাৰ বাবল ohoo। এইটো এটা এনেকুৱা পদ্ধতি যাৰ ফলত ইয়াক মুখত দিয়াৰ লগে লগে মুখতে সাধাৰণ পানী হৈ যায়, আৰু ইয়াৰ ফলত হয়তো এতিয়া প্লাষ্টিকৰ ব্যৱহাৰ বহুতো কমি যাব। এই আৱিষ্কাৰটো ইংলেণ্ডত বহুতো ব্যৱহাৰ কৰা এতিয়া দেখা যায়। সাধাৰণতে লণ্ডনৰ মেৰাথনত আৰু বহুতো ইভেণ্টত ইয়াৰ ব্যৱহাৰ কৰে। আপুনি এনেকুৱা বহুতো জীৱ-জন্তুৰ বিষয়ে গম পায় যিবোৰে ভূমিকম্প অহাৰ বহুতো আগতে চেঞ্চ কৰিব পাৰে আৰু সিহঁতে বহুতো হুলস্থুল কৰিব ধৰে। কিন্তু আপুনি জানেনে সাপবোৰে ভূমিকম্প অহাৰ কেইবা মিনিট নহয়, কেইবা দিনৰ আগতে সিহঁতে গম পায়। হয়, সাপবোৰে সাধাৰণতে 5 দিন আগতে ভূমিকম্প অহাৰ চেঞ্চ কৰিব পাৰে। ক্লাউডিও ভিয়েৰা ডি অলিভেৰিয়া এইজন এজন এনেকুৱা মানুহ হয় যিজনে মূৰটো উল্টাকে জন্ম লৈছিল। জন্ম লোৱাৰ পিছতে তেওঁৰ মাকক সেই সন্তানটো ডক্তৰে মাৰি পেলোৱাৰ কথা কৈছিল। কিন্তু আপুনি বিশ্বাস নকৰিব যে এইজন ব্যক্তি এতিয়াও এই পৃথিৱীত জীয়াই আছে, আৰু তেওঁৰ এতিয়া 40 বছৰ পাৰ হৈছে, আৰু এতিয়া তেওঁ এজন একাউণ্টেণ্ট হয়, লগতে তেওঁ এজন মটিভেশ্যনেল স্পীচ দিয়া মানুহো হয়। বৈজ্ঞানিকে কিছুদিন আগত এবিধ এনেকুৱা মাছৰুম পাইছে যিয়ে হয়তো প্লাষ্টিকৰ পৰা আমাক মুক্তি দিব। এইটো নাম চাওক। এইটো এবিধ এনেকুৱা মাছৰুম যিয়ে এবিধ এনেকুৱা কেমিকেল উলিয়ায় যাৰ ফলত প্লাষ্টিকৰ উপাদানবোৰৰ জৈৱিক পদাৰ্থলৈ সলনি হোৱা দেখা যায়। হয়তো এতিয়া আমি প্লাষ্টিকৰ পৰা মুক্তি পাম আৰু লগতে আমাৰ পৰিৱেশৰো সলনি হোৱা দেখা পোৱা যাব। প্ৰত্যেক 4 বছৰৰ মূৰে মূৰে লিপ ইয়েৰ অৰ্থাৎ 4 বছৰৰ মূৰত ফেব্ৰুৱাৰী মাহত 28 দিন নহয়, একদিন বাঢ়ি 29 দিন হয়। কিন্তু আপুনি জানেনে এইটো কিয় হয়? প্ৰত্যেক 4 বছৰৰ মূৰে মূৰে কিয় লিপ ইয়েৰ হয়? আচলতে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰোতে 365.25 দিন লাগে। এই 0.25 সময়খিনিয়ে 6 ঘণ্টা বুজায়। মানে এক বছৰত সাধাৰণতে 365 দিন 6 ঘণ্টা থাকে। এই 6 ঘণ্টাটো প্ৰত্যেক বছৰে আমি হিচাপ কৰিলে আমি প্ৰত্যেক 4 বছৰত এটা দিন এনেই পাওঁ। এই দিনটোৱে আমি 4 বছৰৰ মূৰত এদিন ফেব্ৰুৱাৰীত যোগ কৰি দিওঁ, যিটো বছৰক আমি লিপ ইয়েৰ বুলি কওঁ। আপোনাক সৰুৰে পৰা আপোনালোকৰ ডাঙৰ সদস্যবোৰে গ্ৰহণ লাগি থকা সময়ত কোনো খাদ্য খাব নিদিয়ে। খাদ্যটো দূৰৰে কথা, আপোনাক পানী এগিলাচো খাব নিদিয়ে। বাকী খালে অমুক হয় তমুক হয় বুলি সকলোতে কয়। কিন্তু আপুনি জানেনে সেইটোৰ পিছতো বহুতো বৈজ্ঞানিক মত আছে যি কাৰণে আপোনালোকক সেই সময়ত একো খাব নিদিয়ে। ইয়াৰ বহুতো কাৰণ আছে। তাৰে এটা কাৰণ হৈছে বিজ্ঞানে এইটো প্ৰমাণ কৰি কৈছে যে গ্ৰহণৰ সময়ত অতি বেঙুনীয়া ৰশ্মি আৰু বেলেগ ৰশ্মিৰো বৰ্ধিত বিকিৰণ হয়, যাৰ ফলত খাদ্যবোৰ দূষিত হৈ যায়। এই সময়খিনিত সেইবাবে যদি খাদ্য খোৱা যায়, সেই খাদ্যই কিছু সময়ৰ ভিতৰতে আপোনালোকৰ দাঁত নষ্ট কৰিব পাৰে আৰু পাচন প্ৰণালীতো প্ৰভাৱ পেলাব পাৰে। আপুনি জানেনে ব্ৰাজিলৰ যিবোৰ জেল থাকে তাৰ দোষীবোৰক এটা বঢ়িয়া অফাৰ দিয়া হয়। তাত যদি দোষীবোৰে এখন কিতাপ পঢ়ি তাৰ ওপৰত এটা টোকা লিখিব পাৰে, তেতিয়া সেই দোষীজনৰ কাৰাগাৰ 4 দিন কমি যায়। আৰু এনেকৈ কৰি প্ৰত্যেকজন ব্যক্তিয়ে এবছৰত 48 দিন মেক্সিমাম কমাব পাৰে। ব্ৰাজিলৰ নিয়ম অনুসৰি বহুতে ভাবে যে কিতাপৰ যোগেদি সিহঁতৰ স্বভাৱ সলনি হোৱা দেখা যায়, যাৰ বাবে ব্ৰাজিলত এনেকুৱা নিয়ম বনাইছে। ৰাজস্থানত পিপলান্তি নামৰ এখন গাঁও আছে, যিখন গাঁৱত যদি কাৰোবাৰ ঘৰত কন্যা সন্তান এজনী জন্ম পায়, তেতিয়া গাঁওখনৰ সকলো মানুহ একলগ হয় আৰু গাঁওখনত সেই ছোৱালীজনীৰ কাৰণে 111ডাল গছ ৰুৱে। আৰু ইয়াৰ বাবে সেই গাঁওখনৰ পৰিৱেশ বহুতো ভালে আছে। আপুনি এনেকুৱা চিন্তা সকলো গাঁৱতে হ'ব লাগেনে? কমেণ্ট কৰি জনাবচোন।
আপুনি যদি চকুৰে কিবা এটা চাই থাকে তেতিয়া আপুনি ভালদৰে মন কৰিলে গম পাব যে আপোনালোকে মাজত কিবা কিবি সৰু সৰু আকৃতি ঘূৰি ফুৰা যেন দেখা পায়, যিবোৰ দেখাত এনেকুৱা লাগে। আৰু মই জানো আপোনালোকে মই কিহৰ কথা কৈছোঁ আপোনালোকে ভালদৰে বুজি পাইছে। এইবোৰ যে ঘূৰি ফুৰে সেইবিলাক কি হয় আপোনালোকে জানেনে? সেইবোৰ হৈছে আপোনালোকৰ হোৱাইট ব্লাড চেল, যিবোৰ আপুনি চকু মেলি চাই থাকিলে মাজত তেনেকৈ ঘূৰি ফুৰা দেখা পোৱা যায়। আপুনি বহুতো ৱৰ্ল্ড ৰেকৰ্ডৰ কথা শুনিছে, কিন্তু আপোনালোকক আজি এটা এনেকুৱা ৱৰ্ল্ড ৰেকৰ্ডৰ কথা ক'বলৈ ওলাইছোঁ যি শুনি আপোনালোকে হয়তো পৃথিৱী এৰি যাব মন যাব। এই ৱৰ্ল্ড ৰেকৰ্ডটো হৈছে একেৰাহে কিমান সময় কিছ কৰিব পাৰে। এই ৰেকৰ্ডটো থাইলেণ্ডত বনাইছিল আৰু এইখন এখন বহুত ৰোমান্টিক দেশ হয়। এই ৱৰ্ল্ড ৰেকৰ্ডটো হৈছে 58 ঘণ্টা 35 মিনিট 58 ছেকেণ্ড। কি যে শুনা পাম আৰু এই পৃথিৱীত। হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। এই ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ভিডিঅ' যদি আপোনালোকে ভাল পায় তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবলৈ আপোনালোকে বেল আইকনটো ক্লিক কৰি দিব। চ' আজিৰ কাৰণে বাই বাই।